নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে আমাৰ কলেজৰ এটা দৃশ্য আৰু আজি ভিডিঅ'টো কলেজৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি এয়া দেখিছেনে? এতিয়া সকলো কম কি হৈছে কি নহৈছে ভিডিঅ'টো চাই যাওকচোন। এয়া হৈছে আমাৰ কলেজৰ অডিটৰিয়াম আৰু ইয়াতে আমাৰ কলেজৰ বিভিন্ন ডিপাৰ্টমেণ্ট যেনে ইকনমিক্স, মেথমেটিক্স আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টে অৰ্গেনাইজ কৰিছে এয়া বস্ত্ৰ আৰু কুটিৰ শিল্পৰ প্ৰদৰ্শনী আৰু বিপণন মেলা। এয়া দেখিছে আমি এয়া অডিটৰিয়ামত সোমাইছোঁ। সকলো দেখাই গৈছোঁ আপোনালোকক, শেষলৈকে ভিডিঅ'টো চাই যাব আৰু আমাৰ এই কলেজৰ পদক্ষেপটো কেনেকুৱা হৈছে সকলোৱে জনাবচোন কমেণ্টত। এয়া দেখিছে বিভিন্ন ধৰণৰ এয়া আচাৰ পোৱা গৈছে আৰু জুচ আছে। এয়া দেখিছে এয়া বহুতে ইয়াৰ পৰা ক্ৰয় কৰিছে, দেখিবলৈও ইমান শুৱনি লাগিছে। এয়া দেখিছেনে? আৰু বিভিন্ন বস্তু আছে ইয়াত। এইবিলাক হৈছে জলফাই, আমৰ আৰু কিবাকিবি এনেকৈ জেলি আছিলে। তাৰপিছত এইবিলাক হৈছে ৰিহা, সকলোৱে চিনি পাইছেই অৱশ্যে। এয়া দেখিছে দামবিলাকো অলপ দেখাই দিছোঁ। এয়া হৈছে ৰিহা চাদৰ আৰু এয়া হৈছে আমাৰ কলেজৰে এটা দৃশ্য। এয়া আমাৰ প্ৰিন্সিপাল মেম গৈ আছে আগত আৰু সকলোৱে এইবিলাক বস্তুবোৰ চাইছে। তাৰপিছত কোনোবাই ইচ্ছা কৰিছে কিনিছে। আৰু ইয়াত এটা বস্তু দেখাবলগীয়া হৈছে, ইয়াত নিজে ষ্টুডেণ্টে কৰা নিজৰ হাতেৰে মানে তৈয়াৰ কৰি অনা বিভিন্ন বস্তু ইয়াত বিক্ৰী কৰিছে। সেইটো বহুত ভাল লাগিছে কাৰণ সকলোৱে ইমান ধুনীয়াকৈ বনাই ইয়াত বিকিছে। এয়া দেখিছে এয়া হৈছে শাক পাচলি ফ্ৰেছ একদম। আৰু মই আপোনালোকক দেখাম দেখাইছোঁ চব ইমান ধুনীয়া এইবিলাক চাদৰ মেখেলা। মই বেগটো এনেকৈ লৈ ফুৰিম নেকি? আজি এই আমাৰ মহাবিদ্যালয়ত এই অনুষ্ঠানটি সঁচাকৈ খুব সুন্দৰকৈ আয়োজন কৰা হৈছে আৰু এই আয়োজনৰ এটা উদ্দেশ্যও আছে। এটা বুলি নহয়, উদ্দেশ্য হৈছে আমাৰ নাৰীসকল কেনেদৰে স্বাৱলম্বী হ'ব পাৰে আৰু সকলোৱে কেনেদৰে ব্যৱসায় বাণিজ্য চলাই নিব পাৰে তাৰো এটা শিক্ষা পোৱা গৈছে। আৰু এয়া দেখিছে ইমান ধুনীয়াকৈ এইবিলাক ঊলেৰে গুঠি আনিছে। মোৰ খুবেই ভাল লাগিছিলে আৰু আমাৰ কলেজৰ এই সুন্দৰ পদক্ষেপটো আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোকে দেখুৱাব বিচাৰিলোঁ। আৰু কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় জনাব কমেণ্টত। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ আহিছে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোক আগুৱাই নিব বুলি আশা কৰিলোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।